হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱাৰ 5টা বাজিল। তো আমি এতিয়া গৈ আছোঁ, যাব ওলাইছোঁ তামোলপুৰত। এয়া মা ৰেডি, মা মা ৰেডি। আমি এতিয়া ৰেডি হৈ আছোঁ। এইফালে চাওক, ৰাতিপুৱা হ'ল। এইপিনে শুনো ৰেডি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকক, মই আপোনালোকক দেখুৱাই আছোঁ। হ'ল না? ইহঁতৰ ৰেডি। এতিয়া আমি যাবলৈ ওলাইছোঁ। চুনুহঁতে গাড়ী ৰখি আছে। এতিয়া আমি মেইন ৰোডত আহিলোঁ। এইপিনে যাম আমি গুৱাহাটী। এইপিনে মেইন ৰোড। আমাৰ গাড়ীটো আহিব ইফালৰ পৰা। এইপিনে চুনুহঁতে ৰখি আছে। চাই পোহৰ হৈ গ'ল নে ৰাতিপুৱাটো পোহৰ হৈ গ'ল? এইটো বুলি ভাবিছিলে, এইটো ট্ৰাক গাড়ী, বাছ গাড়ী নহয়ে। তো আমি ৰখি আছোঁ আৰু এতিয়া গাড়ীটো কিয় বা অহা নাই। তো সদায়তো সোনকালে আহে, মানে 5:15 আহে। এতিয়া 5:30 হৈ গ'ল, অহা নাইচোন। আমি যাব লগা আছিলে, সেইকাৰণে অহা নাই চাগে। এইটো ট্ৰাক গাড়ী গ'ল, মাল গাড়ী। তো আমি ভাবিছিলোঁ সেইটোৱে নেকি, নহয়, এইটো নহয়। তো আমি আৰু এনেকুৱাকৈ ৰখি আছোঁ আৰু ইয়াতে 15 মিনিট হ'ল। এতিয়া 5:30 বেছি হ'ল। এইটোও আহি আছে, এইটোও নহয়, এইটোও মালগাড়ী। এইটো মালগাড়ী গৈ আছে, এইটোও। তো বন্ধুসকল, এতিয়া আহি আছে বাছটো এইপিনে। এতিয়া এইবিলাক চামান ল'ব লাগিব আৰু। বাছটো আহি আছে। এয়া গুৱাহাটী বাছ আহি গ'ল, আমি উঠি যাম এতিয়া। যা ফাইনালি আমি গাড়ী পাই গ'লোঁ। তো ৰাতিপুৱাই লোকেশ্যনবিলাক সুন্দৰ দেখা পাই আছে, একদম bare ক্লিন হৈ আছে। তো আমাৰ গাড়ীটো একেবাৰে খালী। আমি অহা গাড়ীটো, আমি মালাথৰাৰ পৰা উঠিছিলোঁ, একদম খালী। তো বন্ধুসকল, আমি এতিয়া আহি পালোঁ জালুকবাৰী। পিনে আমি বেলেগ গাড়ী ধৰিব লাগিব। তো জালুকবাৰীৰ আমি যিটো লক্ষীপুৰৰ পৰা অহা গাড়ীটো আমি নামিছোঁ। যিটো এয়া মা, ঠাণ্ডা লাগিছে বোলে মাক। এইপিনে যাই আছোঁ আমি এতিয়া। এইবিলাক ৰাস্তাই আপেল বিক্ৰী কৰা, আঙুৰ, আপেল। এয়া আমাৰ গাড়ীটো আহি গ'ল। এইপিনে গাড়ীটো চাওক। আমি পাই গ'লোঁ এখন বেলেগ গাড়ী। খালী গাড়ী। আমি আহি পালোঁ এতিয়া ৰঙিয়াত। এয়া ৰঙিয়া। ৰঙিয়া গাড়ী। এইটো তামোলপুৰৰ পৰা ওলাই আহিলে এটা বাছ, এইটো দিয়ে যাম।
আমি আহি পাই গ'লো এতিয়া মটঙা চক তামোলপুৰ। আমি উঠিছোঁ এতিয়া কি পিলপিলি না মা পিলপিলা উঠিছোঁ। এইয়া পিলপিলা তামোলপুৰৰ পৰা পিলপিলি উঠিব লাগে ন। মা কি খাইছে ললিপপ বা খা খা ললিপপ খা। ডাইৰেক্ট পানীত ডুবাই দিব ভাঙি পেলাই টপকেইটা একে পানীত দিব তাৰপিছত আৰু এনেকৈ দিলে দিব নদী দীঘলী পানী নাই। এই পাপা তুই কি কৰি আছে এতিয়া? এই পাপাক লব আহিছোঁ আমি না আজি। মা বৃষ্টিতে নাং। তো বন্ধুসকল ফাইনেলি আমি এতিয়া ঘৰত আহি পালোঁ। এইখিনিত ইফালে বৰষুণ দিছে একদমবাৰে এইবিলাক চাওক বৰষুণ দিয়াৰ কাৰণে একদম ঠাণ্ডা। মই জেকেটটো অনা নাই এইখিনি পিন্ধি আহিছোঁ। তো আজিলৈ ইমানে বাই বাই। লগ পাম নেক্সট এটা ভিডিঅ'ত।